Hello everyone, welcome back to my channel. মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো। তো আজি এই ভিডিঅ'টোত আমি টেন্স শিকিম সম্পূৰ্ণ সহজকৈ আৰু সম্পূৰ্ণ অসমীয়াত আমি টেন্স শিকিম। টেন্স কাক কয়, টেন্স কি টেন্স কেই প্ৰকাৰ সম্পূৰ্ণ আমি এই ভিডিঅ'টোত চাম। সো তোমালোকে যদি চেনেলটোত নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বটনটো অন কৰি দিব। তো আজি আমি টেন্স আলোচনা কৰিম সম্পূৰ্ণ অসমীয়াত আৰু সম্পূৰ্ণ সহজকে পানীৰ নিচিনা সহজকে আজি আমি এই ভিডিঅ'ত টেন্স আলোচনা কৰিম। টেন্স কি, টেন্স কাক কয়, টেন্স কেই প্ৰকাৰ আৰু কি তেতে আমি লিখি লৈছো টেন্সেস। টেন্স মানে কি, টেন্স মানে কি আমি জানিব লাগিব। টেন্স কাক কয়, টেন্স মানে হ'ল সময় বা কাল। বৰ্তমান সময় যেটো হৈ আছে এটো হ'ল বৰ্তমান সময়। অতীত যেটো আগলৈ হৈ গৈছে এটো হ'ল অতীত সময় আৰু ভৱিষ্যতলৈ আগলৈ যেটো হ'ব তাক ভৱিষ্যত সময় বুলি কোৱা হয়। সময় অৰ্থাৎ কাল। টেন্সেস, টেন্স মানে হ'ল কাল। অসমীয়াত টেন্সক কাল বুলি কোৱা হয়। তোমালোকে বহিত নোট ডাউন কৰি ল'ব পাৰা, মই ইয়াতে লিখি দিম টেন্স কেই প্ৰকাৰ আৰু কি। তো প্ৰথমতে আমি টেন্সৰ ডেফিনেশ্যনটো চাওঁ। টেন্স মানে কি, টেন্স মানে হ'ল সময় বা কাল। সময় বা কাল, কালকে টেন্স বুলি কোৱা হয়। টেন্স বুলি টেন্স বুলি কোৱা হয়। সময় বা কালকে টেন্স বুলি কোৱা হয়। এই টেন্স কেই প্ৰকাৰ আৰু কি টেন্স হ'ল প্ৰধানকৈ তিনি প্ৰকাৰ। টেন্স হ'ল প্ৰধানকৈ তিনি প্ৰকাৰ। কি টেন্স হ'ল তিনি প্ৰকাৰৰ, প্ৰধান তিনি প্ৰকাৰ। তাৰপিছত টেন্সবিলাকক ভাগ কৰা হৈছে চাৰিটাকৈ ভাগত, প্ৰত্যেকটো টেন্সক ভাগ কৰা হৈছে। টেন্সৰ সৰ্বমুঠ ভাগ 12টা হৈছে। ইয়াতে প্ৰথম তিনিটা প্ৰধান ভাগ হ'ল, প্ৰথমটো হ'ল প্ৰেজেন্ট টেন্স, যাক অসমীয়াত বৰ্তমান কাল বুলি কোৱা হয়। বৰ্তমান কাল। ইয়াৰ পিছত হ'ল পাষ্ট টেন্স, যাক অসমীয়াত অতীত কাল বুলি কোৱা হয়। অতীত কাল। আৰু 3 নম্বৰত হ'ল ফিউচাৰ টেন্স। ফিউচাৰ টেন্স, যাক অসমীয়াত ভৱিষ্যত কাল বুলি কোৱা হয়। ভৱিষ্যত কাল। তো এইকেইটা হ'ল কাল, তোমালোকে ইয়াতে চাই লোৱা। টেন্স কাক বোলে, সময় বা কালকে টেন্স বুলি কোৱা হয়। টেন্স প্ৰধানকৈ তিনি প্ৰকাৰৰ। টেন্স প্ৰথম হ'ল প্ৰেজেন্ট টেন্স, যাক বৰ্তমান কাল বুলি কোৱা হয়। ইয়াৰ পিছত হ'ল পাষ্ট টেন্স, যাক অসমীয়াত অতীত কাল বুলি কোৱা হয়। তাৰপিছত হ'ল ফিউচাৰ টেন্স, যাক অসমীয়াত ভৱিষ্যত কাল বুলি কোৱা হয়। এইখিনি তোমালোকে নোট ডাউন কৰি ল'ব পাৰা বা কপি এখনত লিখি ল'ব পাৰা। চ' ইয়াৰ পিছত আমি চাম এই টেন্সবোৰৰ ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা হয়, বা এই টেন্সবোৰক এটা আমি চেণ্টেন্সেৰে বুজিবলৈ চেষ্টা কৰিম। এটা চেণ্টেন্স লিখিম আমি। চ' ইয়াতে প্ৰেজেন্ট ইনডিফিনিট টেন্স, প্ৰেজেন্ট টেন্সৰ এটা আমি চেণ্টেন্স ইয়াতে লিখিম। প্ৰেজেন্ট টেন্সৰ চেণ্টেন্সবোৰ কি, যিবিলাক আমি সাধাৰণভাৱে কথা কওঁ, সাধাৰণভাৱে ইউজ কৰোঁ, সাধাৰণ বাক্যবোৰক প্ৰেজেন্ট টেন্স বুলি কোৱা হয়। যেনেকুৱা I am a student.
I am a student. মই এজন ছাত্ৰ। এইটো হ'ল এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ উদাহৰণ বা ইয়াক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স প্ৰেজেণ্ট টেন্স বুলি ক'ব পাৰি। চ' ইয়াৰ পিছতে আমি যদি পাষ্ট টেন্সৰ এটা বাক্য লিখোঁ অৰ্থাৎ অতীত কালৰ আগতে হৈ যোৱা কাম এটা যদি আমি সেন্টেন্স এটা লিখোঁ তেতিয়াহ'লে কি হ'ব যে ৰহিমে কি কৰিছিলে ৰহিমে কালি বজাৰলৈ গৈছিল। তো ইয়াতে কি হ'ব ৰহিম কাইলৈ বজাৰলৈ গৈছিলে। তো ইয়াতে গো হ'ল ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম। তো গোৰ ছেকেণ্ড ফৰ্মটো হ'ব ৱেণ্ট। ৰহিম ৱেণ্ট টু মাৰ্কেট yesterday। অৰ্থাৎ ৰহিমে যোৱাকালি বজাৰলৈ গৈছিলে। এইটো এটা পাষ্ট টেন্সৰ বাক্য। ইয়াৰ পিছত আমি এটা ফিউচাৰ টেন্সৰ বাক্য চাম। he will be a teacher। এইটো এটা ফিউচাৰ টেন্সৰ বাক্য য'ত কোৱা হৈছে যে তেওঁ এজন শিক্ষক হ'ব অৰ্থাৎ এই কামটো আগলৈ হ'ব। সেইকাৰণে ইয়াকে ফিউচাৰ টেন্স বুলি কোৱা হৈছে। এতিয়া এই তিনিটা টেন্সক বাক্যৰ অৰ্থ অনুসৰি এই তিনিটা টেন্সক আকৌ চাৰিটাকৈ ভাগত ভগোৱা হৈছে। এই তিনিটা টেন্সৰে গোটেইকেইটা চাৰিটা ভাগ আছে। টোটেল 12টা ভাগ আছে টেন্সৰ। এই 12টা ভাগ যদি আমি জানি লওঁ তেতিয়াহ'লে আমাৰ টেন্স একেবাৰে সহজ। যদি আমি এই টেন্সৰ তিনিটাকৈ টেন্সৰ চাৰিটাকৈ ভাগ যদি আমি সম্পূৰ্ণকৈ ভালকৈ বুজি লওঁ। এতিয়া আমি চাম যে প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ, পাষ্ট টেন্সৰ চাৰিটা ভাগ, ফিউচাৰ টেন্সৰ চাৰিটা ভাগ। এতিয়া আমি এইখিনি এতিয়া চোৱা প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে। চ' ইয়াতে আমি চাৰিটাকৈ ভাগ ইয়াতে আমি লিখিম। কি চাৰিটা ভাগ তোমালোকে নোট ডাউন কৰি ল'ব পাৰা। আৰু যদি কোনোবা ভিডিঅ'টো কোনোবা ষ্টুডেণ্ট নহয়, কোনোবা এনেকুৱা নন ষ্টুডেণ্টে চাই আছে ভিডিঅ'টো, তেওঁলোকেও যদি টেন্স শিকিব বিচাৰে তেওঁলোকেও এইখিনি বস্তু নোট ডাউন কপিত লিখি ল'ব। চ' ইয়াৰ পিছতে আমি প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ চাম। প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ কি আমি প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ চাম। প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে। প্ৰথমটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স। তাৰপিছতটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। থাৰ্ডটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। তো 4 নম্বৰটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তো এইকেইটা হ'ল প্ৰেজেণ্ট টেন্সৰ ভাগ। এইকেইটা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা, কপিত উঠাই লোৱা। এইকেইটা হ'ল প্ৰেজেণ্ট টেন্সৰ ভাগ। এই টেন্সবিলাক আমাক মুখস্থ কৰিব লাগিব, কাৰণ এই টেন্সবিলাক আমি ডিটেইলিঙত পিছৰ ভিডিঅ'বিলাকত ডিটেইলিঙত চাম, ডিটেইলিঙত বুজাই দিম এই টেন্সবোৰক। সেইকাৰণে এই টেন্সবোৰক মুখস্থ কৰিব লাগিব। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা, লৈ কপিত উঠাই ল'ব পাৰা। চ' এইকেইটা হ'ল আমাৰ প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ: প্ৰেজেণ্ট ইনডিফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি চাম পাষ্ট টেন্সৰ চাৰিটা ভাগ।
এতিয়া আমি চাম past tenseৰ চাৰিটা ভাগ past tenseৰ প্ৰথমটো হ'ব past indefinite tense past indefinite tense দ্বিতীয়টো হ'ব past continuous tense তাৰপিছত হ'ব past perfect tense তাৰপিছত হ'ব past perfect continuous tense তো ইয়াৰ পিছত আমি চাম ফিউচাৰ টেন্সৰ ভাগ চাৰিটা প্ৰথমতে আমি চাইছো ইয়াতে past indefinite tense past continuous tense past perfect tense past perfect continuous tense এইকেইটা হ'ল past টেন্সৰ ভাগ ইয়াৰ পিছত আমি ফিউচাৰ টেন্সৰ চাম তো এতিয়া আমি চাম ফিউচাৰ টেন্সৰ ভাগ কেইটা future tense প্ৰথমটো হ'ব future indefinite tense indefinite tense দ্বিতীয়তে হ'ব future continuous tense তাৰপিছত হ'ব future perfect tense ইয়াৰ পিছতে হ'ব future perfect continuous tense তো এইকেইটা হ'ল টোটাল ভাগ টেন্সৰ 12টা ভাগ তিনিটা টেন্সৰ চাৰিটাকে ভাগ টোটাল সৰ্বমুঠ 12টা ভাগ এই ভাগকেইটা আমি পিছৰ ভিডিঅ'বিলাকত ডিটেইলিঙত আলোচনা কৰিম সো আজিৰ ভিডিঅ' এইখিনিতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পিছত আমি এটা টেন্সক ডিটেইলিঙত আলোচনা কৰিম সো আজিলৈ এইখিনিয়ে আমি পিছত এটা টেন্স ডিটেইলিঙত আলোচনা কৰিম ধন্যবাদ